মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সৈতে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে অসমীয়া ভাঙনিসহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে এই কথাখিনি তোমালোকৰ নোট বহীত নোট কৰি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতেই জানি ল'ব লাগিব যে কেনেধৰণৰ বাক্য বা কোনবিলাক বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ভিতৰুৱা। প্ৰথমতে চোৱা চিৰন্তন সত্য ঘটনা, যিটো কয় ইউনিভাৰ্চেল ট্ৰুথ। এজ ফৰ এক্সাম্পল 1, দি ছান ইজ ব্ৰাইট, বেলিটো উজ্জ্বল। এক্সাম্পল 2, দি ছান ৰাইজেছ ইন দ্য ইষ্ট, বেলি পূব দিশত উদয় হয়। এনেধৰণৰ যিবিলাক বাক্য, সেই বাক্যবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ভিতৰুৱা, কাৰণ ই চিৰন্তন সত্য ঘটনাৰ বিষয়ে উল্লেখ কৰিছে। ইয়াৰ পাছত চোৱা অভ্যাসগত কাম, অৰ্থাৎ ইংৰাজীত কয় হেবিচুৱেল একশ্যন। এনেকুৱা ধৰণৰ অভ্যাসগত কাম কেইটামানৰ এক্সাম্পল হৈছে এক্সাম্পল 1, ৰাম প্লেইজ ক্ৰিকেট, ৰামে ক্ৰিকেট খেলে। এক্সাম্পল 2, উই ইট ৰাইচ, আমি ভাত খাওঁ। এনে বাক্যবিলাকে কিছুমান হেবিচুৱেল একশ্যন বা অভ্যাসগত কামৰ বিষয়ে আমাক কৈছে। গতিকে এনে বাক্যবিলাক হৈছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ভিতৰুৱা। ইয়াৰ পাছৰ নিয়মটো হৈছে অনতিদূৰ ভৱিষ্যতে কোনো কাম নিশ্চয়কৈ হ'ব বুজাবলৈ, অৰ্থাৎ কোনো এটা কাম অনতিদূৰ ভৱিষ্যতে হোৱাটো নিশ্চিত, তেনে অৰ্থ প্ৰকাশ কৰিবলৈ হ'লে এনে বাক্যবিলাকো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ভিতৰুৱা। এজ ফৰ এক্সাম্পল 1, হি গ'জ টু গুৱাহাটী টুমৰো, তেওঁ কালিলৈ গুৱাহাটীলৈ যাব। এক্সাম্পল 2, ৰবিন পেইজ হিম বাই ছানডে, ৰবিনে দেওবাৰৰ আগতেই তেওঁক পৰিশোধ কৰিব। এই বাক্য দুটাত তেওঁ কালিলৈ গুৱাহাটীলৈ যাব, অৰ্থাৎ গুৱাহাটীলৈ যোৱাটো নিশ্চিত। একেদৰে 2 নং এক্সাম্পলত ৰবিনে দেওবাৰৰ আগতেই বা দেওবাৰে তেওঁক পৰিশোধ কৰাটো নিশ্চিত। টকা পইচাই হওক, আন কোনো বস্তু পৰিশোধ কৰাৰ কথা কৈছে। ইয়াৰ পৰৱৰ্তী চৰ্ত হ'ল কোৱা মুহূৰ্ততে হোৱা বুজাবলৈ, অৰ্থাৎ কোনোবা এটা কোৱাৰ লগে লগে বা সেই মুহূৰ্ততে কোনো এটা কাম হোৱা বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ হয়। এজ ফৰ এক্সাম্পল 1, সীতা কামছ, সীতা আহিছে। এক্সাম্পল 2, দি বয় ক্ৰাইছ, কেঁচুৱাটোৱে কান্দিছে। অৰ্থাৎ সীতা অহা আৰু কেঁচুৱাটোৱে কন্দা এই দুয়োটা কাম হোৱাৰ লগে লগেই কথাষাৰ প্ৰকাশ কৰিছে। এনে বাক্যবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ভিতৰুৱা। নেক্সট কণ্ডিশ্যন, অতীতৰ ঘটনাক সজীৱকৈ দেখুৱাবলৈ। এজ ফৰ এক্সাম্পল, এ কাৰ ৰানছ অভাৰ দ্য বয়, এখন সৰু গাড়ীয়ে ল'ৰাটো চেপে। এক্সাম্পল 2, কলম্বাছ ডিস্কভাৰ্ছ আমেৰিকা, কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰে। এই দুয়োটা এক্সাম্পলতেই দুয়োটা ঘটনাই আগতেই ঘটি গ'ল, কিন্তু সেই ঘটনা দুটাৰ বিষয়ে সজীৱ বাৰ্তা দিয়াৰ বাবে প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পাছৰ নিয়মটো হৈছে কোনো ব্যক্তিৰ কথাৰ উদ্ধৃতি দিবলৈ। এজ ফৰ এক্সাম্পল 1, গান্ধী ছেইজ অলৱেজ স্পীক দ্য ট্ৰুথ, অৰ্থাৎ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ দ্বাৰা গান্ধীজীৰ এই বাণীটোক উদ্ধৃতি দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্স গঠনৰ ৰুল বা ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গঠন প্ৰক্ৰিয়াটো হৈছে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ইয়াত কেইটামান গুৰুত্ব সহকাৰে ল'বলগীয়া কথা হৈছে ভাৰ্ব ইন প্ৰেজেণ্ট ফৰ্ম, অৰ্থাৎ ক্ৰিয়াপদৰ বৰ্তমানৰ ৰূপ থাকিব। দ্বিতীয়টো হৈছে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ পাছত এছ বা ইয়েছ লগ লাগে বা বহে। নাও কনজুগেশ্যন উইথ গ' ভাৰ্ব, আই গ', উই গ', ইউ গ', হি চি ইট ৰাম এটচেট্ৰা। এনেকুৱা ধৰণে ৰাম, যদু বা কোনো ছোৱালীৰ নামেই হওক, কোনো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তাৰ লগত ভাৰ্বৰ ইয়েছ বা এছ যোগ হয়, যেনেধৰণে গ'জ আৰু ইয়াৰ পাছত হৈছে দে গ'। এতিয়া ইয়াত কেইটামান মূল চৰ্ত আছে। নাম্বাৰ
আৰু পাৰ্চন অনুসৰি কনজুগেশ্যন। 2 নং চৰ্ত নাম্বাৰ দুটা সেয়া হৈছে একবচন আৰু বহুবচন। একেধৰণে পাৰ্চন তিনিটা, ফাৰ্ষ্ট পাৰ্চন আই উই, ছেকেণ্ড পাৰ্চন ইউ ইউ আৰু থাৰ্ড পাৰ্চন হি বা চি বা ইট বা ৰাম যদু মধু ৰীতা যোনেই নহওক আৰু প্লুৰেল ফৰ্ম হৈছে দে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে কিছু ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছা। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোক সকলোকে পুনৰবাৰ মৰম আৰু ধন্যবাদ জনাই সামৰিছোঁ।